নমস্কাৰ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাই আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান সুন্দৰ পিয়ৰ টচৰ যোৰা এয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এটা অতি সুন্দৰ পিয়ৰ টচৰ যোৰা য'ত য়েলো আৰু ৰেডেৰে কাম কৰা হৈছে আৰু ওপৰত বিন্দি বুটা কৰা হৈছে এয়া দেখিবলৈ পাইছে ওপৰত বিন্দি বুটা কৰা হৈছে এইখন হৈছে ইয়াৰ চাদৰ দেখিবলৈ পাইছে এইখন হৈছে ইয়াৰ চাদৰ এইটো হৈছে ইয়াৰ আচল পৰ্চনটো এয়া দেখিবলৈ পাইছে এইবোৰ হৈছে ইয়াৰ সাইড বৰ্ডাৰ আৰু এইখন হৈছে ইয়াৰ মেখেলাখনতো এইদৰে ওপৰত বিন্দি বুটা আৰু তলত ধুনীয়াকৈ য়েলো কালাৰ আৰু ৰেড কালাৰেৰে এটা থকা বসা আছে আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ ব্লাউজৰ স্লিভছত এইদৰে এটা পটি বসা থাকিব এইবাৰ মই আন এযোৰ দেখুৱাবলৈ লৈছোঁ এয়া দেখিবলৈ পাইছে বিচনী ডিজাইন কৰা হৈছে ইয়াত য়েলো ব্লেক ৰেড সাৰ্ফ কালাৰ এনেকৈ মাল্টি কালাৰৰ সূতাৰে কাম কৰা হৈছে এইটো হৈছে ইয়াৰ থকা আৰু ওপৰত এইদৰে বুটা বসা হৈছে এয়া দেখিবলৈ পাইছে এইখন হৈছে ইয়াৰ চাদৰ আৰু এইবোৰ হৈছে ইয়াৰ সাইড বৰ্ডাৰ এইখন হৈছে ইয়াৰ মেখেলা এয়া দেখিবলৈ পাইছে এইখন হৈছে ইয়াৰ মেখেলা আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ এইবাৰ মই ৰেড আৰু য়েলোৰে কাম কৰা আন এটি টচৰ যোৰা দেখুৱাবলৈ লৈছোঁ ইয়াত এয়া দেখিবলৈ পাইছে ৰেড আৰু য়েলো সূতাৰে কাম কৰা হৈছে অতি সুন্দৰ এই টচৰ যোৰাসমূহ এইবোৰ হৈছে ইয়াৰ সাইড বৰ্ডাৰ এয়া দেখিবলৈ পাইছে এইবোৰ হৈছে ইয়াৰ সাইড বৰ্ডাৰ আৰু এয়া দেখিবলৈ পাইছে এইখন চাদৰ ধুনীয়াকৈ বিন্দি বুটা কৰা হৈছে আৰু এইটো হৈছে ইয়াৰ আচল পৰ্চনটো এইখন হৈছে ইয়াৰ মেখেলা এয়া দেখিবলৈ পাইছে এইখন হৈছে মেখেলা এইটো হোৱাইট টচত কৰা হৈছে আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ ব্লাউজৰ স্লিভছত এইদৰে পটি বসা থাকিব এইটো হৈছে এটা হোৱাইট ডাইটছৰ যোৰা এইবাৰ মই আন এটি হোৱাইট ডাইটছৰ যোৰা আপোনাক দেখুৱাবলৈ লৈছোঁ য'ত য়েলো ৰেড আৰু ব্লু সূতাৰে কাম কৰা হৈছে এই দেখিছেনে থকাটো ইমান ধুনীয়াকৈ কাম কৰা হৈছে আৰু ওপৰত এইদৰে বিন্দি বুটা কৰা হৈছে আৰু এইবোৰ হৈছে ইয়াৰ সাইড বৰ্ডাৰ আৰু এইখন হৈছে ইয়াৰ চাদৰ আৰু এইটো হৈছে ইয়াৰ আচল পৰ্চনটো আৰু এইখন হৈছে ইয়াৰ মেখেলা এয়া দেখিবলৈ পাইছে এইখন হৈছে ইয়াৰ মেখেলা আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ ব্লাউজৰ স্লিভছত এইদৰে এটা পটি বসা থাকিব এইবাৰ মই আন এটি হোৱাইট ডাইটছৰ যোৰা আপোনালোকক দেখুৱাবলৈ লৈছোঁ য'ত গ্ৰে কালাৰ আৰু য়েলো কালাৰ সূতাৰে কাম কৰা হৈছে কালাৰ কম্বিনেশ্যন খুবেই ধুনীয়া য়েলো কালাৰ আৰু গ্ৰে সূতাৰে কাম কৰা এইখন হৈছে ইয়াৰ চাদৰ আৰু এইবোৰ হৈছে ইয়াৰ সাইড বৰ্ডাৰ এইখন হৈছে ইয়াৰ চাদৰ এয়া দেখিবলৈ পাইছে এইখন হৈছে ইয়াৰ চাদৰ এইটো হৈছে ইয়াৰ আচল পৰ্চনটো আৰু এইখন হৈছে ইয়াৰ মেখেলা অতি সুন্দৰ কোৱালিটিৰ অতি সুন্দৰ কালাৰ কম্বিনেশ্যনত এটা অতি সুন্দৰ যোৰা এইটো হৈছে ইয়াৰ ব্লাউজ পিচ ব্লাউজৰ স্লিভছত এইদৰে এটা পটি বসা থাকিব কাপোৰ কেইযোৰ পিন্ধিবলৈ অতি সুন্দৰ
এইবাৰ মই আন এটি হোৱাইট ডাইটছৰ জোৰা দেখুৱাবলৈ লৈছোঁ। এইটোতো আপোনাৰ ৰেড, য়েল্লো আৰু ব্লু সূতাৰে কাম কৰা হৈছে। অতি সুন্দৰ ডাইটছৰ জোৰা, হোৱাইট কালাৰৰ। আৰু এইবোৰ হৈছে ইয়াৰ ছাইড বৰ্ডাৰ, আৰু এইখন হৈছে ইয়াৰ চাদৰ, অতি সুন্দৰ কালাৰ কম্বিনেশ্যন। আপোনালোকে মোৰ কেমেৰাত কেনেকুৱা দেখিছে মই ক'ব পৰা নাই, কিন্তু অতি সুন্দৰ জোৰা। ইয়াত দেখিছে, এইটো হৈছে আচল পৰ্চনটো। আৰু এইখন হৈছে ইয়াৰ মেখেলা, ইমান সুন্দৰ কালাৰ কম্বিনেশ্যন। আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজৰ স্লিভছত এইদৰে এটা পটি বচা থাকিব। এনেকুৱা সুন্দৰ সুন্দৰ কালেকশ্যন চাবলৈ আপোনালোকে নলবাৰীৰ বিদ্যাপুৰত থকা মোৰ বুটিকখনলৈ আহক, নতুবা মোৰ ভিডিঅ'ৰ চাই কোনোবাই যদি কিবা কাপোৰ পচন্দ হৈছে স্ক্ৰীনশ্বট মাৰি মোৰ হোৱাটছএপ নাম্বাৰটো দিয়া থাকিব, আপোনালোকে ফটো প্ৰেৰণ কৰিব। আৰু দামসমূহ মই ইয়াত কৈ নিদিওঁ, আপোনালোকে দামবিলাক জানিব বিচাৰিলে মোক হোৱাটছএপ কৰিব। ধন্যবাদ, নমস্কাৰ।